শ্ৰদ্ধাৰ অগ্ৰজ প্ৰিয়নুজ আৰু মোৰ বন্ধুবৰ্গ আজি আহি উপস্থিত হৈছোঁ গাঁৱৰ ঘৰত পূজা এভাগ আছে আৰু সেয়ে আহি উপস্থিত হলোহি গাঁৱৰ ঘৰত। আপুনি পৃথিৱীৰ য'তেই নাথাকক, চহৰ মহানগৰ য'তেই নাথাকক, যদি আপুনি জন্মগ্ৰহণ কৰিছে গাঁৱত অথবা কৈশোৰ অতিবাহিত হৈছে গাঁৱত, তেতিয়াহ'লে গাঁৱে আপোনাক অনবৰতেই আকৰ্ষণ কৰিব। গাঁৱৰ এটা সুকীয়া আকৰ্ষণ আছে, গাঁৱৰ এটা সুকীয়া মাদকতা আছে আৰু সেয়ে গাঁৱলৈ অনবৰতেই মনত পৰি থাকে আৰু সুবিধা পালেই আহি ওলাওঁ গাঁৱৰ নিজাক বাসভৱনত। প্ৰথমতে মই পূজাৰ অকণমান দৃশ্য আপোনালোকক দেখুৱাই ল'ম, তাৰপিছত মই আপোনালোকক লৈ যাম খেতি পথাৰলৈ, আমাৰ গাঁৱৰ খেতি পথাৰলৈ। মোৰ সৈতে আপোনালোকে সংযোগ হৈ থাকক, ভিডিঅ'টো নিশ্চয় ভাল পাব। আমাৰ ঘৰত অৱস্থিত এয়া শ্যামাকালী মন্দিৰ। এই পূজাভাগ আচলতে দীপাৱলীৰ নিশাই সম্পন্ন কৰা হয়, কিন্তু এইবেলি কিছু বাধ্যবাধকতাৰ বাবে সেই সময়ত অনুষ্ঠিত কৰিব পৰা নহ'ল। সেয়েহে আজি পূজাভাগ অনুষ্ঠিত কৰা হ'ল। ৰাইজ ইতিমধ্যে আমাৰ চোতালত গোট খাইছে, পূজা সম্পন্ন হৈ গ'ল, নাম প্ৰসংগ শেষ হৈ গ'ল, প্ৰসাদ দিয়া হৈ গ'ল আৰু এতিয়া মধ্যাহ্ন ভোজনৰ বাবে যি সামান্য আয়োজন কৰা হৈছে, এই ভোজনৰ বাবে উপস্থিত ভক্তগণ, বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণে ইয়াত একত্ৰিত হৈছে আৰু তেওঁলোকে যি সামান্য আয়োজন কৰা হৈছে, এই মধ্যাহ্ন ভোজন গ্ৰহণ কৰি তেওঁলোক মাৰ শ্ৰীচৰণত আশীৰ্বাদ লৈ গৃহমুখে যাত্ৰা কৰিব। কৃষকে সোণগুটি চপোৱাৰ সময়া চাওক, মোৰ পিছফালে গোটেই পথাৰ সোণালী ৰঙে ছানি ধৰিছে, ধানবোৰ পকিছে। কৃষকসকল আনন্দ মনে পকা ধান চপোৱাত ব্যস্ত হৈ পৰিছে। এয়া আমাৰ নিজৰ খেতিভাগ, যদিও আমাৰ নিজা খেতি, আমি কিন্তু কেইবাবছৰ ধৰি নিজে খেতিভাগ কৰিব পৰা নাই, কাৰণ আমাৰ ঘৰত খেতি কৰিব পৰা মানুহৰ অভাৱ। দেউতাৰ যথেষ্ট বয়স হৈ আহিছে, মই নিজে বাহিৰত থাকোঁ, ভাইটিয়ে বিভিন্ন কামত ব্যস্ত হৈ থাকে। এই খেতিভাগ আমি আনক হতুৱাই কৰাওঁ আৰু ভাল লগা কথাটো যে তেওঁলোকে অতি সুন্দৰকৈ, অতি নিয়াৰিভাৱে খেতিৰ সকলো কাম সম্পন্ন কৰে। গাৰ ঘাম মাটিত পেলাই দুৰ্যোগপূৰ্ণ বৰ্ষাৰ দিনবোৰ গৰকি যি সেউজ বীজ ৰোপণ কৰিছিল, আজি সেই সেউজীয়াই সোণালী ৰং ধৰিছে। কৃষকৰ মুখত হাঁহি বিৰিঙি উঠিছে। কটা ধানৰ নৰা আৰু নৰাৰ মাজে মাজে ধানৰ ডাঙৰি, কি সুন্দৰ। আৰু গাঁৱৰ প্ৰাকৃতিক দৃশ্য আপোনালোকে চাওকচোন। সঁচাকৈ আমাৰ গাঁৱৰ প্ৰাকৃতিক দৃশ্য কিন্তু অতি মনোৰম, অতি আকৰ্ষণীয়। গোৱালপাৰা জিলাৰ বালিজানা ৰাজখণ্ড আৰু দাৰিদুৰি গাঁৱৰ পঞ্চায়তৰ অন্তৰ্গত বৰভিটা নামৰ গাঁওখনেই মোৰ নিজা গাঁও। গাঁওখন যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, কেৱল তেনেই নহয়, এইখন গাঁৱতেই অৱস্থিত ঐতিহ্যমণ্ডিত পাগলাটেক শিৱ মন্দিৰ। 1972 চনত এইখন গাঁৱতেই উদ্ধাৰ হৈছিল ৰজা দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনৰ স্বৰ্ণ মুদ্ৰাৰে পৰিপূৰ্ণ দুটাকৈ মাটিৰ কলহ। সেউজীয়া পাহাৰৰ নামনিত এতিয়া পকা ধানৰ সোণালী মেলা, হিয়া মন হাত পেলাব পৰা এক নৈসৰ্গিক দৃশ্য। গাঁওখন এহাতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, আনহাতে ঐতিহাসিক সমলেৰে সমৃদ্ধ। বহুদিনৰ মূৰত গাঁৱৰ নিজা খেতিডৰা চাবলৈ আহিলোঁ আৰু দেখিছোঁ এতিয়া খেতি চপাই আছে আৰু সেই দৃশ্য আপোনালোককো দেখুৱাবলৈ মন গ'ল, সেয়ে এই সৰু ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰিলোঁ।